হেল্ল' গাইজ, ৱেলকাম টু আৱাৰ চেনেল। আমি মানে আজি কিবা নলবাৰীত যাম। এইটো গুণ আছে আৰু এই দুটা আছে। নলবাৰীত মানে তন্ময়ৰ এক্সিডেণ্ট হৈছিল না, তন্ময়ৰ এক্সিডেণ্ট হোৱাৰ কাৰণে কিবা ৰিপৰ্ট আনিব যাম। আৰু মোক নাভাবি সদায় এটা চলা পিন্ধি আহ বুলি। মানে লিখা দুটা চলা আছে, দুটা মোৰো আছে এটা। মই কিন্তু পিন্ধি অহা নাই, ই পিন্ধি অহাৰ কাৰণে ময়ো পিন্ধি অহা নাই। এই আৰু গাইজ চাই থাক গাইজ, এই এটা বস্তু দেখাইছোঁ, ইউনিক গাড়ী। এই চা গাইজ, ৰেচটো নিজে নিজে কিবা যাই থাকে, নধৰিলেও हम करें तो करें क्या बोले तो এইটো ধৰাই নাই, নিজে নিজে ৰেচটো বাঢ়ি থাকে। এয়া গাইজ কিয়া বা ধন্যবাদ পালোঁ, ধন্যবাদ। আমি পৰা স্কুলখন পামেই আৰু এইটো আমাৰ স্কুল। স্কুলতে পঢ়িছিলোঁ গাইজ, আমি কটামাখানো পঢ়িছিলোঁ। তন্ময়ৰ বাহিৰে আমি কটামাখানো পঢ়িছোঁ। দুৰ্গা মন্দিৰটো আগত আছে গাইজ, দুৰ্গা মন্দিৰ। এইটো গাইজ দুৰ্গা মন্দিৰ, দুৰ্গা মন্দিৰ গাইজ। একো বনাই নেকি? কিয় বনাই? গাইজ তো ৰেচ খাব ভাল। গাইজ এতিয়া আমি নলবাৰীৰ বৰ্তমান পুলিচে পুলিচ কেতিয়াবা আজি কিবা ৰাস্তাত পুলিচে পুলিচ শিক্ষা পুলিচ ৰাস্তাত গাড়ী লাগে সেই ভাবি আছে নিয়ম মান বাজাজৰ। হেল্ল' গাইজ, ফাইনেলি আহি পালোঁ মেডিকেল। এই আপোনালোকক দেখাইছোঁ গাইজ, এয়া মেডিকেল। এই দুটা আৰু আগত এটা গেছি, তন্ময়ে যাৰ এক্সিডেণ্ট হৈছিল। কালি চিটি স্কেন কৰি গেছি, আজি মাত্ৰ ৰিপৰ্টটো নিব আছোঁ গাইজ। ৰিপৰ্টটো লৈছে, আমি অলপ বহি ল'ম। পেটটা ভাগাৰ লাগি গৈছে। সহায় পাই তহাই পুলিচ, এই ভয় খাই গৈছে পুৰা, পুলিচ দেখা পাই পাই। পুৰা ভয় লাগিছিল না। গাইজ ঠিকি আছে দে, একো নাই গাইজ। ব্ৰেইনটো ঠিকি আছে, চিটি ব্ৰেইন। আমি মানুহ না নাখাইছে বিচাৰ নলবাৰীত লাগিছে না ডাঙৰে। এতিয়া ক'ত যাম আৰু ক'ত যাম গাইছ আমি এতিয়া? কিবা ফাংচন লাগছি হয় গাইছ। গাইজ বেলেগ চিষ্টেমত বুজিছোঁ আমি যে পুৰা একদম নলবাৰী। কি জেগা এইখিনি? এইখান দোকান আছে, কমেণ্ট কৰি জনাব জেগাখিনি। কি জেগা? ভেজাল মাৰ্কেট গাইছ, ভেজাল ইণ্টাৰভিউ দিব আছে বিশাল মাৰ্কেটৰ চিকিউৰিটি গাৰ্ডত গাইজ। তাকেতো এতিয়া কাগজ চাগজ লৈছে গাইছ, চেক কৰিব না কাগজ চাগজ। ভেজাল মাৰ্কেটত যাম আমি গাইছ। ভেজাল না বিশাল? ভেজাল বিশাল। চলো চলো।
কথা কোৱা থকা চুপ বিলকুল চুপ ওলাই লওঁ গাইছ এই লৈ আছোঁ গাইছ পৰি থাকা লাগব ভিডিঅ' চিডিঅ' কৰিব নেলাগিব সেই গাইছ কি ক'ম বিশালত ভিডিঅ' এলাও নাই বোলে যাওঁ আৰু আমি গণেশ মন্দিৰত লাগে আমি যাম এতিয়া চাৰিআলি চাৰিআলি নহয় কিবা জেগা মনত আছে বা বহুত ৰঙীয়া জেগা এই কি বুলি কয় বাইক পন্ধা বাজো আমি লাইন গাইছ স্পীড ব্ৰেকাৰ লগ এটা আহিছে তাৰমানে মই যেতিয়া পঢ়ি আছিলোঁ মানে যোৱা বছৰ তাৰমানে লগ পাইছিলোঁ সেইকাৰণে এতিয়া আৰু বহুত দিন লগ পোৱা নাই মানে সেইকাৰণে একবাৰ দেখা দি যাম বুলি লগ ধৰি যাম কি কৰি আছে এতিয়া খবৰটো লৈ যাম বুলি ভাবিছোঁ মাতছোঁ তাক আমি আগতে তাৰমানে এখন দোকানত চাহ আছিলোঁ সেইখন দোকানত লাগি যাই এতিয়া আমি যাই কেনে আহক কি হয় দেখা যাম সেইফালে চাহ পুলিচ এখন আছে গ'ল পুলিচ গাই কি নদী পাইছে বাৰু itu pangla dia waktu elah kamar waktu elah kamar আমি ব্লগে বনাইছোঁ itu ibu sata khai bole আমি যাবা আছো ধর Đâu jangan. Guys, সিধা আমি যাবা লোক গ্ৰাছলেণ্ডত কি হৈছে আজি চাই আহোগৈ কেনে ঈদৰ দিন না আজি মানুহ হ'ব পাৰে নাকি ভাই এটা আমি যাবা আছো এই টিকুলো মোবাইলটো মই দুইজন না হেল্ল' গাইছ আৰু যাবা আছো গ্ৰাছলেণ্ড মানে নলবাৰীৰ পৰা আহি কিনে ভাত চাত খাই কি কৰিম আৰু সেইকাৰণে যাওঁ আৰু ভাতবিলাক মানে টাইমটো কি কৰোঁ কি নকৰোঁ লাগে না ভাতবিলাক টাইমটো সেইকাৰণে এতিয়া যাবা আছো তাৰমানে এতিয়া ঘৰত থাকিলেও বৰিং লাগে বাহিৰত যাই সেইকাৰণে যাওঁ আৰু হেল্ল' গাইছ তেল চেল কিবা ভৰাই লওঁ আৰু মুখতে ৰাখা তেল এই চাওঁ গাইছ এইটো এটা মানুহটো খাই থাকিলে নহ'ব না গাড়ীকো খুৱাব লাগিব অলপ চলপ চলো Close till I get up. Time is barely on our side. ফুলৰ তল পালোঁ ফুলৰ তলেদি যাম গাইছ আজি মানে ইফালে ৰাস্তাটো বেয়া না গাইছ সেইকাৰণে আজি ফুলৰ তলেদি যাম ইফালে দিও ৰাস্তাটো বেয়া হ'লেও ইফালে মানে বোকা নাই বোকা নোহোৱাৰ কাৰণে ইফালে যাব আছোঁ ইফালে বোকা না তাৰমানে তাই শিল যাব লগা হয় আমাৰ ধূলাই আজি এই বৰষুণ চৰষুণ কিবা কমলা না দিয়া সেইকাৰণে ধূলাটো তামাম মাৰছি গোটাই দুদিন বৰষুণ দিলে ধূলা বৰষুণ দিলেও বোকা কি ক'ম আৰু গাইছ শান্তি নাই এই গ্ৰাছলেণ্ড অহা বছৰ ব্লগ এটা মাৰিব দিব লাগিব অহা বছৰ ব্লগ এটা মাৰিমেই আৰু এই গ্ৰাছলেণ্ড পালোঁহে গাইছ এইটো গ্ৰাছলেণ্ড অলপ গিলিয়ে ভাই বনকেইডাল গাইছ মৰি গৈছে ৰঙা পৰি গৈছে বেলেগ হৈছে পুৰা একদম ৰঙা পৰি গৈছে সেউজীয়াৰ পৰা ৰঙা হৈ গৈছে গাইছ এয়া বহুত দিনৰ মূৰত আহিলোঁ তেওঁ বহুত দিনৰ মূৰত আহিলোঁ গাইছ আজি 4-5 দিন মানৰ মূৰত 5 দিনৰ বেছি হৈছে ভাই তামাম মানুহ গাইছ গাইছ আজি মানুহ পুৰা দাম লাগি গৈছে কি ক'ম আৰু আজি মানুহ হৈছে কিবা তামাম মানুহ হৈছে এয়া পুৰা একদম জাম লাগি গৈছে গাইছ যাম গাইছ আজি কিবা কৰি আহিলোঁ আমি তাৰ পৰা এতিয়া গাড়ীখন থৈ কিনে তলত নাগিলি নাপাই যাওঁ কি হয় ফটো চটো উঠাওঁ ৰিল চিল বনাওঁ বহুত দিন ইনষ্টাত ৰিল নাই ৰিল চিল দেখ আজি
গাইছ গাড়ী চাড়ী থৈ দিলোঁ ইয়াতে গাড়ী চাড়ী থৈ দি কিনে এতিয়া তলত যাওঁ এয়া চোলা তোলা চাচোলা গাইছ যি ধূলা না আৰু গোটাই অচল গোটাই ধূলা ধূলি লাগি গৈছে এয়া য'ত তলত গাইছ তলৰ পৰা আহোঁ একবাৰ কি হয় কি নহয় গাইছে গাড়ী আনি বোলে ফটো উঠোৱা যায় গাইছে এটা গাড়ী আনিব যায় বোলে আৰু এই ই বোলে নানে ইয়াৰ বোলে তেল নাই গাড়ীত গাইছ মিছা কথাই না সঁচা কথাই আনিব খোজা নাই মানে তলত বোকা আছে না আৰু বোকা সেইকাৰণে আনা নাই ভাবা নাই গেছ আজি কিবা হৈ গৈছে মাল ভালা নাই সেউজীয়াৰ পৰা ৰঙা হৈ গৈছে গাইছ 2 দিনৰ পিছত মাৰাই যাব আৰু বানপানী একদম আহিলে ভাল আছিল এই এতিয়া বগা বগা ফুল বোলে কাহিৰ ফুলে তেতিয়া ফুল আহিবি গাইছ এতিয়া আহি লাভ নাই আৰু আজিকালি মোক এটা 2 টাকা এটা আছে পাই থৈ যাং এটা বহুত তলত 3000 তো নহলাই গাইছ হ্যাঁ 3000 কোনে 500 কি 1000 থেকে লম 3000 নহলা গাইজ ঈদৰ দিনা আমি গ্ৰাছলেণ্ডত আছোঁ আৰু না এতিয়া চব চাবি আৰু না কি ক'ম আৰু ক'বা গ'লেও বেয়া দেখে দুইনাৰ আৰু চাপৰি বুলি ক'ব লাগিব আৰু না গাইজ আমাকো ক'ব কোনোবাই কিন্তু উপায় নাই কি ক'ম আৰু এয়ে আৰু কিবা গ্ৰাছলেণ্ডটো গোটেই মাৰা গ'লে আৰু না ফুলে ফুলবা হ'ল পায় গ্ৰাছলেণ্ডৰ এয়া একোৱেই নাই গাইজ এতিয়া গ্ৰাছলেণ্ডত এতিয়া আহি লাভ নাই আৰু ঘৰতে যাওঁ ভাল আৰু গাইজ ঘৰত ভিডিঅ' এডিটিং কিন্তু এনা ভিডিঅ' এডিটিং কৰিব আছে গাইজ ভাল লগা নাই আজি ঘৰত যাম ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চেনেলটো খুলি হ'ল আৰু বেল আইকনটো টিপি হ'ল গাইজ দে বাই বাই